তেনালী ৰামৰ সাধু ধেমেলীয়া উত্তৰ। এদিন ৰজাৰ কৃষ্ণদেৱ ৰায় ৰাণীৰ সৈতে কথা পাতি আছিল। ৰজাই ক'লে, সঁচাকৈ আমাৰ ৰাজ্যত তেনালী ৰামৰ সমান টেঙৰ আৰু বুদ্ধিয়ক কোনোৱেই নাই। সেইকাৰণে এতিয়ালৈকে তেওঁক কোনেও পৰাজয় কৰিব পৰা নাই। তেতিয়া ৰাণীয়ে ক'লে, হ'ব বাৰু, এটা কাম কৰক, তেওঁক কাইলৈ দুপৰীয়া আহাৰ গ্ৰহণ কৰিবলৈ নিমন্ত্ৰণ কৰিব। মই নিশ্চয় তেওঁক পৰাজয় কৰিব পাৰিম। ৰজা কৃষ্ণদেৱ ৰায় মিচিকে হাঁহিলে আৰু সন্মতি প্ৰদান কৰিলে। পিছদিনা ৰাণীয়ে নিজেই তৃপ্তিদায়ক খাদ্য ৰান্ধিলে। তেনালী ৰামে ৰজাৰ সৈতে আহিল আৰু একেলগে খাবলৈ বহিল। খাদ্যবোৰ সঁচাকৈ বৰ তৃপ্তিদায়ক আছিল। ৰজা আৰু তেনালীয়ে ৰাণীৰ প্ৰশংসা কৰিলে। আহাৰৰ পিছত ৰাণীয়ে তেনালীক পাণ এখন চুবাবলৈ দিলে। তেনালী ৰামে মিচিকে হাঁহিলে আৰু ক'লে, মই শপত খাই কৈছোঁ, মই ইমান তৃপ্তিদায়ক আহাৰ মোৰ জীৱনত কেতিয়াও খোৱা নাই। ঠিক তেতিয়াই ৰাণীয়ে তেনালীক সুধিলে, তেনালী, মোক এটা কথা কোৱাচোন, তোমাৰ মতে কোন শ্ৰেষ্ঠ, ৰজা নে মই? তেনালী ৰাম বিমূৰত পৰিল। ৰজা আৰু ৰাণীয়ে স্থিৰ দৃষ্টিৰে তেনালীলৈ চালে আৰু তেওঁৰ উত্তৰৰ বাবে অপেক্ষা কৰিলে। হঠাৎ তেনালী ৰামে মাটিলৈ চাই মূৰ দোৱালে আৰু পিছত আকাশলৈ। ৰাণীয়ে ভয় খাই গ'ল। তেওঁ তেনালীক সুধিলে, তুমি কি কৰিছা তেনালী ৰাম? তেনালী ৰাম থিয় হ'ল আৰু ক'লে, মহাৰাণী, মোৰ মতে আপুনি হৈছে মাটি আৰু মহাৰাজ হৈছে আকাশ। যেনেকৈ মাটিয়ে আমাক শস্য যোগান ধৰে, তেনেকৈ আপুনি মোক ইমান তৃপ্তিদায়ক খাদ্য খুৱালে। মহাৰাজ হৈছে আকাশৰ দৰে, যি আমাৰ ওপৰত আছে আৰু তেওঁৰ সকলো প্ৰজাক সকলো ধৰণৰ সমস্যাৰ পৰা সুৰক্ষা প্ৰদান কৰে। এইখিনি শুনি ৰজা আৰু ৰাণী দুয়ো অন্তৰ খুলি হাঁহিলে। ৰাণীয়ে ক'লে, তেনালী, তুমি সঁচাকৈ বহুত টেঙৰ বুদ্ধিয়ক, আজি তুমি মোকো পৰাজিত কৰিলা। ৰজা কৃষ্ণদেৱ ৰায়ে তেনালীক সাৱটি ধৰিলে আৰু প্ৰশংসা কৰিলে। ধন্যবাদ।